আগলি বাহৰে লাহৰি গগনা গগনা কিহেৰে বায় দুফালে দুচতি মাজতে এচতি মুগা সূতা লগায়ে বায় প্ৰশ্নটো হৈছে এই মুগা সূতা উৎপাদন হোৱা অসমৰ যিকোনো দুখন ঠাইৰ নাম ক'ব লাগে এখন হৈছে ধেমাজি वालकुसी कुआ मुगा होता মৰাণ আনখন নিশ্চয় অলপ দাঁতি কাষৰীয়া অঞ্চলে হ'ব নহয়নে ধেমাজিৰ দাঁতি কাষৰীয়া অঞ্চল শিৱসাগৰ নহয় কি হয় তেনেহ'লে লখিমপুৰ মই গিলি থৈছোঁ প্ৰশ্নটি ইয়াতে নাম নাই ৰেখামণি বাইদেউৰ তৰফৰ পৰা আহিছিলে এইটো প্ৰশ্ন ৰেখাবাই দিয়ে আছে অকণমান ভূগোল পঢ়িছিলা অসমৰ গোল বস্তুটোৱে ভূগোল নহয় জানো বাৰু ভূগোলে লগাই উগুল থুগুল জানা যেনেকৈ আজি তোমাক লগাইছে উগুল থুগুল হয়নে বাৰু মই ৰেখাবাৰ ওচৰলৈ গৈছোঁ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ৰেখাবাৰ তৰফৰ পৰাই হেল্ল' আজি লখিমপুৰ ক'ব পাৰা আছে আৰু বেলেগ বেলেগ ঠাইতো আছে উৎপাদন হোৱা ধেমাজি লখিমপুৰ বৰখাই তোমাক অলপ হিণ্টছ দিছিলে লখিমপুৰ বুলি ঢকুৱাখানাটো হয় লখিমপুৰ ডিষ্ট্ৰিক্টতে ঢকুৱাখানা দেই ধেমাজি এখন বেলেগ ডিষ্ট্ৰিক্ট ঢকুৱাখানা তোমাৰ ঢকুৱাখানা হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে হ'ব পাৰিছা এটা হ'লেও পাৰিছা তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিম ধন্যবাদ ৰেখাবা আমি নাচনি যে গতিকে মুগাটো খুব প্ৰয়োজনীয় মুগাৰ বিষয়ে অকণমান কথা পাতিব মোৰ ইচ্ছা আছে মই বাৰু পাতিম দ্বিতীয়টো প্ৰশ্ন দ্বিতীয়টি প্ৰশ্ন হৈছে জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণসহ আগবঢ়াব প্ৰশ্নদাতা হৈছে ডক্টৰ ৰবীন দাস জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ আগবঢ়াব